हेलो फ्रेंड्स आज आको मैं नाजमालीर जी पिजन फार्म है तो ये पिजन फार्मत आहिसो तो आज आपनालोকক जी भिडिओ बनाई दिम तो ये भिडिओटोर एटा उद्देश्य हल जे पिजन फार्मत केनेकुवा धৰণৰ बेमार হয় तो ये बेमाৰৰ ওপৰত ভিত্তি কৰি মই আজি এই ভিডিওটো বনাম तो बेमार बिलाक किय হয় আৰু কিহৰ কাৰণে বা কিহৰ পৰা बेमार बिलाक হয় तो মই সেই কাৰণে আজি ভিডিওটো দেখুৱাই দিম বা কি মেডিচিন ইউজ কৰিলে আপোনালোকৰ बेमार बिलाक নহব বা কম হ'ব তো সেই বিষয়ে মই আজি দেখুৱাই দিম তো ফাৰ্ম সেফ বুলি এটা স্প্ৰে আছে তো এই স্প্ৰেটো আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব লাগিব বা কিমান লিটাৰ পানীত কিমান লিটাৰ মেডিচিন দিব লাগিব তো তাৰ কাৰণে আপোনালোকে মই এই ভিডিওটোত আপোনালোকক দেখুৱাই দিম তো আপোনালোকে দেৰি নকৰি ভিডিওটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই লওক আৰু ভিডিওটো স্কিপ নকৰিব যদি ভিডিওটো স্কিপ কৰে তেনেহলে আপোনালোকে একো বুজি নাপায় তো সেই কাৰণে মই ফ্ৰেণ্ডসকলক কৈছো ভিডিওটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকক তো এতিয়া ব্লক আমি কেনেকৈ আমি স্প্ৰে কৰো তো এটো মই দেখুৱাই দিম আপোনালোকক তো ফ্ৰেণ্ডছ আমি ইয়াৰ ভিতৰত আমি মেডিচিনটো দিছো তো মই এটো পিছত দেখুৱাই দিম কিমানখিনি মেডিচিন দিব লাগে বা আপোনাৰ কিমানখিনি পানী দিব লাগে তো মই সেই বস্তুটো মই পিছত দেখুৱাই দিম তো এনেকৈ আপোনালোকে মেডিচিনটো ইউজ কৰিব চাওক এতে চাওক আপুনি এতে পোৱালি দেখা যায় এতে পোৱালিৰ ওপৰত আপুনি এনেকৈ ইউজ কৰিব পাৰিব এনেকৈ তো এনেকৈ আপুনি স্প্ৰেটো কৰি দিব স্প্ৰে কৰি দিয়াৰ ফলত কি হয় এইবিলাকত যেনেকুৱা মহ থাকে বা কোনো পোকমাকৰ থাকিব তেতিয়া সেইবিলাক মৰি যাব তো সেইবিলাক মৰি গ'লে আমাৰ যেতিয়া এই মানে যেটো বাকচ হয় এই বাকচটো যেতিয়া সাফচিকন থাকিব বা পৰিষ্কাৰ থাকিব তেতিয়া বেমাৰটো লাগাৰ সম্ভাৱনা নাথাকে তো ঠিক সেইদৰে আমি চাওক এতে চাওক এতে একো নাই তো এতেও আমি কৰি দিব পাৰো কিন্তু এটা কথা আপোনালোকে ভালদৰে লক্ষ্য কৰিব যেতিয়া নেকি বাকচত আপোনাৰ ডিমা থাকিব তো এই কণীটো আছে চাওক এতে চাওক এইটো কণী আছে তো এতে কণী থাকাৰ ফলত আমি এটো স্প্ৰে কৰিব নালাগে কাৰণ কণীটো বেয়া হৈ যাব পাৰে তাৰ পিছত চাওক এতে পাৰচৰে এটা দেখা গৈ আছে এইটো চাওক আপোনালোকে চাব পাৰিব চাওক এতে পাৰচৰে আছে তো এইটো তলত চাওক কণীও আছে এতে মই নামাৰো যেহেতু কণীত যাব পাৰে বস্তুটো তো সেই কাৰণে মই মাৰা নাই তো আপোনালোকে এইটো বস্তু ভালদৰে পাৰ্থক্য কৰিব যে কণীৰ ওপৰত যাতে কেতিয়াও ফাৰ্ম সেফ স্প্ৰেটো না যায় তো এনেকুৱা চাওক তাৰ ফাৰ্মটো চাওক সম্পূৰ্ণ মই দেখাই আছো চাই লওক আপোনালোকে তো এই সকলোখিনিত ফাৰ্মতে স্প্ৰেটো কৰিব লাগিব তো মই এতিয়া সকলোখিনিত নকৰো কাৰণ আপোনালোকক দেখুৱাবলৈ মই জাস্ট এটা বাকচত মই স্প্ৰেটো কৰি দিছো আৰু এতিয়া আপোনালোকে এটোৰ কিছুমান নিয়ম নীতি আছে তো এই নিয়ম নীতিবোৰ কেনেকৈ আপোনালোকে পালন কৰিব তো মই হেতু আপোনালোকক কৈ দিম বা মেডিচিনটো কিমানখিনি দিব লাগে মই কৈছো শেষত কৈ দিম তো সেই কাৰণে মই আগতে দেখাই দিলো আপোনালোকক কেনেকৈ স্প্ৰে কৰিব তো এইটোৱে তেওঁৰ ফাৰ্মটো হৈছে এইটোৱে তেওঁৰ ফাৰ্ম চাওক এই বাকচটো তেওঁ নতুনকৈ বনাইছে এটো বেছি দিন হোৱা নাই যেহেতু এটো আগত নাছিল তো সেইকাৰণে নতুনকৈ বনোৱাৰ কাৰণে এতে পাৰচৰাবিলাক আহিব খোজা নাই কাৰণ ভয় খায় চাওক আপোনালোকে চাওক এটো মোটামুটি কেইদিনমান গ'লে এতে পাৰচৰাবিলাক আহি যাব তেওঁলোকে আৰু ভয় নাখায় তো এইদৰে আমি যদি পাৰচৰাৰ যেটো ফাৰ্ম আছে সেই ফাৰ্মত যদি আমি স্প্ৰে কৰি থাকো বা সদায় সদায় আমি নিয়মিতভাৱে যদি ঔষধবিলাক ব্যৱহাৰ কৰো চাওক সেইজনী আমাৰ গৰাকী হয় তো তেওঁ অলপ দূৰত আছে আজি তো মই তেওঁক দেখাই দিম শেষত দেখাই দিম ভিডিওটোত তো সেই কাৰণে এতিয়া মই আপোনালোকক দেখুৱাই দিম নিয়ম নীতিবোৰ কেনেকৈ আপোনালোকে মেডিচিনটো দিব লাগিব বা কিমানখিনি পানীত কিমানখিনি মেডিচিন দিব লাগিব সেইখিনি মই জনাই দিম তো আপোনালোকে চাই থাকক তো মেডিচিনটো হৈছে এইটো মেডিচিন চাওক এইটো হৈছে ফাৰ্ম সেফ বুলি কয় এইটো এই মেডিচিনটো ইউজ কৰিব লাগিব আৰু এই মেডিচিনটো আপোনাৰ 1 লিটাৰ পানীত 4 ml মেডিচিন দিব পাৰিব অৰ্থাৎ যদি আপোনালোকৰ 250 ml ৰ যেটো মই ইউজ কৰিছিলো যেটো দামটো ইউজ কৰিছিলো এটো 250 ml আছিল তাতে 1 ml দিব পাৰে আপোনালোকে তো আপোনালোকৰ পাত্ৰটো অনুযায়ী আপোনালোকে মেডিচিনটো ব্যৱহাৰ কৰিব পাৰিব আৰু এই মেডিচিনটো 1 লিটাৰ পানীত 4 ml দিব লাগে তো এই মেডিচিনটো যদি আপোনালোকে প্ৰতিদিনে ৰাতিপুৱা বা গধূলি আপোনালোকে ইউজ কৰে ভালদৰে গোটেই ফাৰ্মটোত আপোনালোকে যদি এই স্প্ৰেটো কৰি থাকে তেনেহলে আপোনালোকে বহুত বেমাৰৰ পৰা পৰিত্ৰাণ পাব যেনেকুৱা আপোনাৰ ৰক্ত পায়খানা হয় বা আপোনাৰ ভাইৰেল ডিজিজ কিছুমান বেমাৰ থাকে তাৰ পিছত আপোনাৰ পক্স বেমাৰ হয় তো এই বেমাৰবিলাকৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰে তো সেই কাৰণে এই ফাৰ্ম সেফটো আপোনালোকৰ ইউজ কৰিব লাগিব আৰু এই বেমাৰবিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰিব তো সেই কাৰণে মই আজি এই ভিডিওটো আপোনালোকৰ আগত লৈ আহিছিলো আৰু ভিডিওটো চাব আপোনালোকে ভালদৰে তো ভিডিওটো চোৱাৰ পিছত যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগে এটা লাইক কৰিব এটা কমেন্ট কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব তো আজি ভিডিওটো মই ইমানতে শেষ কৰিছো তো ধন্যবাদ